কই কালি কিমান পালি পইচা? বেছি নহয় 5000 মান হ'ব। আজিকালি পইচা মানুহে কেছ নাৰাখে, চব ডিজিটেল ইণ্ডিয়া হৈ গ'ল যে ন? সবে বেংকত ৰাখে, গুগল পে কৰি দিয়ে সবে। তাকে। এতিয়া কি কৰিবি, কাৰ ঘৰত মাবি নেক্সট? এই বৰৰ ঘৰত মাগে যা আকৌ তই। তই? আৰে মই নাযাওঁ, মই গজাপত উঠি থাকিম, তোক কোনোবা আহিলে ফোন কৰি দিম মই, যা। ঠিক আছে তই উঠি থাক, মই কৈ থাকো। আমাৰ মুখচোন কেনেকে উঠিম বাৰু? অকে বছ, এতিয়া মজাকে দেখি থাকিম ইয়াৰ পৰা। মেগেন, এতিয়া কি কৰিবি? পুলিচক খবৰ দিবি না? দিব লাগিব কি জানো, বক চাই লওঁ কি কৰো। চাবলৈ কি আছে, সদায় দি দিবি। তাকে সেইটোৱে কৰিব লাগিব। ৰ'ব মই তিতাচে ফোন এটা কৰি জনাই দিওঁ। তোৰ কথাটো শুনি মোৰহে কিবা ভয় লাগিছে। বৈচোন মোৰ ঘৰৰ দৰ্জাখন মাৰি থৈ আহোঁগে, বৰ ভালকে লগাই থৈ নাহিলোঁ নহয়। বলক তাৰপিছত আমি সেই তিনিআলি ফালে ওলাই যাম। সেইফালে আই থিংক গৈছে নেকি সেইকেইটা চোৰকেইটা। বৈ ইস্কো চালামে চোৰেগা নাহি। এইকেইটা গ'লিচোন, ৰ ফোনটো কৰি জনাই দিম কালিয়াক। হেল্ল' কালিয়া, হ'ল নাই তোৰ? জল্দি কৰ, এইকেইটা গৈছেই। হ'ব যিখিনি লৈ ললি আৰু বাদ দে, বাকীখিনি বাদ দে, পলা পিছফালে, নহ'লে দুইটা ফচিম এতিয়া। হ'ব ডাইৰেক্ট ইয়ালৈ আহি যাবি, হ'ব দে। গম পাইছ মিগেন, আজিকালি বৰ বেলেগ ঘটনাবোৰ হৈছে দেই। আগতে আমি কত এনেকে দুৱা 3 ফাল 4 ফাল কৈ মেলি থৈ যাওঁ। এটাও চুটো বাদেই দে, পৌৱা এটা নোসোমাই। ঠিকে কৈছে। এই কণাডাল অহাৰ পৰা গোটেই পৃথিৱীখন কিবা উলট পালটহে হৈ পৰিলে পাই। এৰা ঠিকে কৈছ, মই হাউতকে দুৱাখন লগাই থৈ আহোঁগে। ঠিক আছে যাওক, মই তিলেশ্বৰ দাক ফোন এটা কৰি জনাই দিওঁ কথাটো। হেল্ল' তিলেশ্বৰ দা। বৰ ডাঙৰ কথা এটা হ'ল নহয়। আমাৰ ঘৰত চুৰ সোমাল আকৌ। এই পইচা আছিলে 5000 মান, আৰু মই সোণৰ কথা থৈছিলো নহয় গাৰ্লফ্ৰেণ্ডজনীক দিবলৈ, সেইটোও লৈ গ'ল। এই ইয়াতে আছো, এই দাইটিহঁতৰ ঘৰত। আহিব নেকি আপোনালোকে? আহক মই ইয়াতে আছো। ঠিক আছে বিচাৰি যাম বুলি ভাবিছোঁ আকৌ চুৰটো। ঠিক আছে আহক মই ইয়াতে বহি আছো দাইটিহঁতৰ ঘৰৰ ওচৰতে। ঠিক আছে। ইমান কষ্টত গোটাই থৈছিলো পইচা কেইটকা, গাৰ্লফ্ৰেণ্ডজনীক দিবলৈ আঙুঠিটো থৈছিলো, সেইটোও লৈ গ'ল। মিগেন জল্দি কালি তোক দেখিলি নেকি কেনেবাকে? নাই দেখা, ইমান সহজতে দেখিব নি কালিয়াক? তেনেহ'লে বৈ দেৰি নকওঁ বৈ। বৈ কোনফালে যাবি এতিয়া? এইফালে যাম আকৌ, হাবি দেখি। ঠিক আছে বৈ। কি হ'ল কৰে এতিয়া আপোনাৰ? চোৰ মোৰ ঘৰটো সোমালে। কি কয়, আপোনাৰ ঘৰত সোমালে নেকি? কি কিনিলে? ইমান কষ্ট কৰি গাখীৰ বেছি পইচা 3000 থৈ দিছিলো, এইখিনি গোটেইখিনি লৈ গ'ল। পুৰা প্লেনিং কৰি আহিলে দেই চুৰগিৰে। মানে আমি ঘৰত দুইটা নাই গম পাই গ'ল কেনেবাকে। চালা কেনেবাকে যদি পাং নহয়, হাতী পাছলি এক কাট দুংগা। হ'ব নাকানিবি, ব'ল আমি তেতিয়া পুলিচক খবৰ দি দিংগে। দাদি কি হ'ল? কি কবি তিলেশ্বৰ, মোৰ ঘৰটো চুৰ সোমালে। কেতিয়া? কি কব তিলেশ্বৰ দা, আমাৰ ঘৰত সোমাই আহি দাদী ঘৰত সোমাল যেন লাগিছে। বৰ ডাঙৰ কথা হ'ল দেই এইবোৰ। মই যদি কেনেবাকে একবাৰ চুৰটোক পাই যাওঁ নহয়, হাতী পাছলি এক কাট দুংগা। ইমান ঘপককে পাবা নেকি মিগেন? ইমান সহজে নোপোৱা নহয়। পুলিচক খবৰ দিলা নাই? এতিয়ালৈকে নাই দিয়া, যাব লাগিব। তেনেহ'লে দেৰি কৰিব নালাগে, ব'লক পুলিচক প্ৰথম খবৰ দি লওঁগে। ব'লক তেতিয়াহ'লে। দাদী উঠক, আহক পুলিচক খবৰ দি দিওঁগে। বৈ কি কৰিবি আৰু, উপায়ো নাই এতিয়া। তো গাইজ আজিখনতো ইমানেই। নেক্সট খনটো চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বহুত খং উঠি আছে, মানে মোৰ গাৰ্লফ্ৰেণ্ডজনী আঙুঠিটো লৈ গ'ল আৰু দাইটি গাখীৰ বেছি থোৱা পইচা কেইটকা লৈ গ'ল। চাই থাকিব, নেক্সট খনটো চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ ইমানেই, বাই বাই।